So, hello everyone, welcome to our channel. আজি মই তোমালোকক লৈ আহিছোঁ এটা বিগ আপডেট মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ৰ এইবাৰ মানে 2023 যিবিলাকে মেট্ৰিক বা HLC এক্সাম দিব তেওঁলোকৰ বাবে ব্লু প্ৰিণ্ট ইতিমধ্যে আপলোড হৈ গৈছে। তো সেইখন ব্লু প্ৰিণ্টৰ আমি আজি ছাবজেক্ট মেথছৰ কেনেধৰণৰ কুৱেশ্যন আহিব, MCQ কুৱেশ্যন কেনেধৰণৰ আহিব তো আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো এক ছেকেণ্ডো স্কিপ নকৰাকৈ চাই যোৱা। আৰু শেষত ভিডিঅ'ত মই এটা তোমালোকৰ বাবে এটা ৰাখিছোঁ, মানে গম পাবা ভিডিঅ'টো সম্পূৰ্ণ চাবা। তেনেহ'লে ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' তোমালোকে দেখিছা মেথছৰ ব্লু প্ৰিণ্ট এইখন হয়। তো এইখন আমি আলোচনা কৰোঁ। তো মেথছৰ মেক্সিমাম মাৰ্কছ হ'ব 90, এইটো সকলোৱে জানে। তো ইয়াত ৰিভিজন চেপ্টাৰ যিটো আছে তোমালোকৰ MCQ কুৱেশ্যন আহিব 1 নম্বৰ দুটা আহিব। তো ইয়াত তোমালোকে দেখিছা নিশ্চয় MCQ কুৱেশ্যন আহিব 1 নম্বৰ দুটা আহিব। তো ইয়াৰে পিছত তোমালোকক দেখুৱাইছোঁ এইটো হ'ব MCQ 1 নম্বৰ দুটা হয়। আৰু 2 নম্বৰ আহিব তোমালোকৰ দুটা, এইটো দেখিছা 2 নম্বৰ দুটা আহিব। আৰু ইয়াৰে টোটেল মাৰ্কছ হ'ব তোমালোকৰ 6, এই চেপ্টাৰটোৰ পৰা আহিব 6। তো এতিয়া আহিছোঁ ছেকেণ্ড। তো ইয়াৰ নাম্বাৰ ছিষ্টেম এণ্ড ৰিয়েল নাম্বাৰছ। তো এইটো চেপ্টাৰৰ পৰা আহিব তোমালোকৰ MCQ আৰু MCQ কুৱেশ্যন 1 নম্বৰ আহিব দুটা। MCQ হৈছে মানে VSA কুৱেশ্যন আহিব তোমালোকৰ এইটো কি এটা। আৰু শ্বৰ্ট এনচাৰ আহিব তোমালোকৰ এটা আহিব, মানে 2 নম্বৰ এটা আহিব। তো তাৰপিছত টোটেল মাৰ্কছ আহিব তোমালোকৰ এই চেপ্টাৰত 5। তো এতিয়া আহোঁ 3 নম্বৰ মানে এলজেব্ৰা পলিনমিয়েলছ। এইটোৰ পৰা তোমালোকৰ নাম্বাৰ আহিব 3, টোটেল নাম্বাৰটো চাই ল'বা 7 8 নম্বৰ আহিব। তো 8 নম্বৰ আহিব এইটো চেপ্টাৰৰ পৰা। তো এখন স্ক্ৰীনশ্বট মাৰি ল'বা, মই এখন তোমালোকৰ স্ক্ৰীনশ্বট মাৰি ল'বা, এখন স্ক্ৰীনশ্বট মাৰি ল'বা। তো আজি ভিডিঅ'টো ইমান আছিল। আমি ইয়াৰ পাছত আলোচনা কৰিম আমি ইংলিছ যিখন হ'ব ইংলিছৰ আলোচনা কৰিম ব্লু প্ৰিণ্ট। তেনেহ'লে ভিডিঅ' যদি ভাল লাগে তেনেহ'লে বন্ধুবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো নতুনকৈ আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা।